এছিয়ান গেমছত স্বৰ্ণপুত্ৰ স্বৰ্ণজয় পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই কিশোৰৰ ৰূপৰ পদক অৰ্জন। আনফালে এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন লাভলীনা বৰগোহাঁইৰ। আগবাঢ়িছোঁ মুখ্য বাতৰিলৈ। এছিয়ান গেমছত জেভলিনত সোণৰূপ দুয়োটাই ভাৰতৰ দখলত। নীৰজ কিশোৰৰ ঈৰ্ষণীয় প্ৰদৰ্শন এছিয়াডত নিজৰ প্ৰথম থ্ৰ'ৰ পিছত সিংহ গৰ্জন কৰা দেখা গৈছিল ভাৰতৰ গল্ডেন বয় নীৰজক। কিন্তু টেকনিকেল কাৰণত সেয়া বাতিল হোৱাৰ পিছত অফিচিয়েলি প্ৰথম থ্ৰ'ত 82.38 মিটাৰ দলিয়াই নীৰজে। ইয়াৰ পিছত দ্বিতীয় প্ৰচেষ্টাত তেওঁৰ থ্ৰ' আছিল 84.49 মিটাৰ। 88.88 মিটাৰ দলিয়ালে চতুৰ্থ থ্ৰ'ত। পঞ্চম থ্ৰ'ত 80.80 মিটাৰ থ্ৰ' কৰে নীৰজ চোপ্ৰাই। ইফালে কিশোৰ জেনায়ো সুন্দৰ প্ৰদৰ্শন কৰে। তেওঁ নিজৰ প্ৰথম প্ৰচেষ্টাত 81.26 মিটাৰ দূৰত্বলৈ দলিয়াই জেভলিন। তৃতীয় প্ৰচেষ্টাত 86.77 মিটাৰ স্পৰ্শ কৰে কিশোৰ জেনাই। ইয়াৰ পূৰ্বে এই বছৰৰ 28 আগষ্টত বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপৰ জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাই স্বৰ্ণজয় কৰিছিল। এই স্বৰ্ণপদক জয়েৰে নতুন ইতিহাস ৰচিছিল নীৰজে। অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয়ী ভাৰতৰ দ্বিতীয় এথলীট হৈছিল নীৰজ চোপ্ৰাই। ইয়াৰ পূৰ্বে ভাৰতৰ হৈ এই অভিলেখ আছে অভিনৱ বিন্দ্ৰাৰ। বিশ্ব চেম্পিয়নশ্বিপৰ দ্বিতীয় চেষ্টাত 88.17 মিটাৰ জেভলিন দলিয়াই স্বৰ্ণপদক অৰ্জন কৰিছিল নীৰজে। ইফালে 17 ছেপ্টেম্বৰ ডায়মণ্ড লীগত অকণমানৰ বাবে সোণৰ পদক পোৱা নাছিল নীৰজে, কিন্তু আজৰি আনিছিল ৰূপৰ পদক। চীনৰ হাংজোত অনুষ্ঠিত এছিয়ান গেমছ 2023ৰ বক্সিঙৰ ফাইনেলত ৰূপৰ পদক অৰ্জন ভাৰতৰ লাভলীনা বৰগোহাঁইয়ে অৰ্জন কৰে ৰূপৰ পদক। চীনৰ লিকিয়ানৰ বিৰুদ্ধে মহিলা 75 কিলোগ্ৰাম বক্সিং ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰে এই যুঁজত লাভলীনা বৰগোহাঁইক লিকিয়ানে পৰাস্ত কৰে। চীনৰ কিয়ানে বিচাৰকসকলৰ সৰ্বসন্মত 5-0 সিদ্ধান্তৰ দ্বাৰা বাউটত জয়লাভ কৰে। 3 অক্টোবৰত এছিয়ান গেমছৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। তেওঁ ছেমি ফাইনেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বী বেইছন মানেকনক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ছেমি ফাইনেলত জয়লাভেৰে লাভলীনাই পেৰিছ অলিম্পিক 2024ৰ বাবে যোগ্যতা অৰ্জন কৰে। উল্লেখ্য যে এছিয়ান গেমছ 2023ত কমে ৰূপৰ পদক নিশ্চিত হোৱা তেওঁ প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ।